মই ইনামুল, আপোনালোকে চাইছে টেকনিকেল ইনামুল ইউটিউব চেনেল, আপোনাৰ ভাষাত অসমীয়াত। আজি আপোনালোকলৈ ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত যি ফ্ৰী গেছ কানেকশ্যন তাৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ লিষ্টটো ওলাব পাৰি, আপোনাৰ নাম আছে নে নাই। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এই চেগতে ছাবস্ক্ৰাইব কৰি লওক। ইউটিউবত যাই চাৰ্চ কৰি টেকনিকেল ইনামুল লিখি চাৰ্চ কৰি এনেকুৱা আহিব। অহাৰ পিছত আপুনি ছাবস্ক্ৰাইবত ক্লিক কৰক। তাৰপিছত ৰাইট চাইডত থকা বেল আইকনত ক্লিক কৰক, যাতে মই আপলোড দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পায়। এতিয়া আহিছোঁ মেইন কথালৈ। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। ডাইৰেক্ট লিংকত যাই আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত যি ফ্ৰী গেছ কানেকশ্যন, সেইটোত আপোনালোকৰ নাম আছে নে নাই চাব পাৰিব। কোনোবাই হয়তো মিছা কথা ক'ব যে আপোনাৰ ঘৰত নাই, অথচ বেলেগে লৈ ল'ব পাৰে। গতিকে আপুনি নিজৰ লিষ্টটো ওলাই লওক, কেনেকৈ ওলাব পাৰি ৱেবছাইটৰ পৰা। আৰু কোনোবাই হয়তো আপোনালোকক ক'ব পাৰে যে আপোনাৰ ইমান টকা লাগিব, 13,000 টকা লাগিব, 1,000 টকা লাগিব। বহুতে এনেকুৱা কৰে। গতিকে আপুনি এক পইচা দিব নালাগে। যদি আপোনাৰ নাম গেছ আছে, কেনেকৈ আপোনালোকে ওলাই ল'ব আগত চাই লওক। গতিকে আপোনালোকে চাৰ্চ কৰিব, মই যে চাৰ্চ কৰিছোঁ চাই লওক। চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে এনেকুৱা আহিব। এনেকুৱা অহাৰ লগে লগে আপোনালোকে চাব ইয়াতে কি আছে, ষ্টেট চিলেক্ট কৰিব দিছে। এটা ষ্টেটটো চিলেক্ট কৰিব দিছে। মই ষ্টেট চিলেক্ট কৰিলোঁ আসাম। তাৰপিছত আছে কি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ বৰপেটা। তাৰপিছত আছে তহচিল তালুক, এইটো আপোনালোকৰ মোৰ বাগবৰ হয়, আপোনাৰ যি হয় তাকে দিব। চিলেক্ট কৰিলোঁ। তাৰপিছত গ্ৰাম পঞ্চায়ত, চিলেক্ট দ্য গ্ৰাম পঞ্চায়ত, মোৰ বাগমাৰাচাৰ জিপি, মই বাগমাৰাচাৰ জিপি চিলেক্ট কৰিলোঁ। এতিয়া ইয়াতে অপশ্যন আছে কি দুটা, লোকেল লেংগুৱেজ আৰু ইংলিছ। এই লোকেল লেংগুৱেজটো চিলেক্ট কৰি দিব। দুটা লেংগুৱেজ এটা পাব, ইংলিছ আৰু লোকেল লেংগুৱেজ। আৰু বাকী একো এটা চেঞ্জ কৰিব নালাগে। তাৰপিছত ইন ছিংগল পেজ, গতিকে 45 to মানে 45টা কৰি লিষ্টত আহিব এটা পেজত। মই 50 কৰি দিলোঁ, নাইবা 45 থাকিল, অসুবিধা নাই, একো নাই এইটো। তাৰপিছত চাৰ্চ কৰিলে হ'ল। এটা চাওক, চব আহি গৈছে। কিমানটা আছে বাগমাৰাচাৰ জিপিত, এটা জিপিৰ আণ্ডাৰত কিমান আছে চব এটা আহি গৈছে। A to Z এটা জিপিত কিমান লিষ্টত কিমান নাম আছে চব আহি গৈছে। চাওক কিমান ইয়াতে মোটামুটি কিমান লাষ্টত চাম। হয়, চাওক ওলাই আছে বহুত। গতিকে লাষ্টলৈকে চাওক ইয়াতে কি আছে। এতিয়া আপোনালোকৰ 2,182টা আছে বাগমাৰাচাৰ জিপিত। আৰু এতিয়া আপুনি ডাউনলোড কৰি থব পাৰে। ডাউনলোড এক্সেল আৰু ডাউনলোড এটা প্ৰিণ্টো আছে। গতিকে ডাউনলোড এক্সেল মাৰি থলোঁ পৰৱৰ্তী সময়ত দেখিবৰ কাৰণে। তো কেনেকুৱা লাগিল আপোনালোকৰ ভিডিঅ'টো? যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নিজৰ নামটো ওলাবলৈ সহজ হয়। আৰু ভিডিঅ'ৰ লগে লগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাই থাকোঁ। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, এইটোৱে পৰৱৰ্তী সময়ত কেনেকৈ গেছৰ মানে এপ্লাই কৰিব লাগে, কাকো পইচা দিব নালাগে, সেইটো ভিডিঅ' আপলোড কৰিম। গতিকে আপোনালোকে চাই থাকিব।